নমস্কাৰ ৰূপহী অসমৰ দৰ্শকলৈ আন্তৰিকভাৱে নমস্কাৰ জনাইছোঁ। আজি আমি এটা বিশেষ ঠাইত উপস্থিত হৈছোহি। আমি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালত। প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ। নমস্কাৰ দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। প্ৰেৰণা পুথিভঁৰাল আমি আচলতে যিসকলে গ্ৰন্থৰ লগত জড়িত বা যিসকলে কিতাপ পত্ৰৰ লগত জড়িত থাকোঁ আমি সকলোৱে চিনি পাওঁ বা আমি নামটো জানো। মই ব্যক্তিগতভাৱে প্ৰেৰণা পুথিভঁৰালক বহুদিন আগতে জানো, গতিকে আমি আজি সেই আগ্ৰহতে গুৱাহাটীৰ পৰা আমি ইয়াত আহি উপস্থিত হৈছোঁহি। খুব আন্তৰিকতাৰে আৰু খুব অতি নিজস্বভাৱে তেওঁ এই পুথিভঁৰালটো গঢ়ি উঠিছে, যিটো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ এটা ভূমিকা বুলি মই ভাবোঁ। কাৰণ এতিয়া কিতাপ পঢ়াটো আচলতে আগতে আছিলে আমি পুথিভঁৰালত গৈছিলোঁ বা পুথিভঁৰালৰ যি মানে পঢ়ুৱৈ সংখ্যা আছিলে, প্ৰায় বহুত পুথিভঁৰালত আহে পঢ়ি থাকে, কিন্তু সেইটো যোৱা বিগত কিছু সময়ত যে এটা অত্যন্তভাৱে মানে হ্ৰাস হৈছে সেইটো আমি সকলোৱে জানো। বৰ্তমান কিতাপ পঢ়া মানুহৰ সংখ্যা কমি গৈছে, লেখকসকল ওলাইছে, ভাল ভাল লেখক ওলাইছে, কিন্তু আমাৰ কিতাপ পঢ়া মানুহ আগতকৈ কিন্তু বহুত কমি গৈছে। সেইকাৰণে আমি যিবিলাক চৰকাৰী পুথিভঁৰাল আছিল আমি দেখিছোঁ গ্ৰাম্য পুথিভঁৰালবিলাক কিন্তু বহুত বন্ধ হৈছে। তেনে সময়ত আমাৰ অতি জৰুৰী বৰ্তমান সময়ত আমাৰ নতুন প্ৰজন্ম বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক এটা সৎ পথত বা এটা সৎ চিন্তাৰে আগুৱাই নিয়াৰ কাৰণে যিটো গ্ৰন্থৰ ভূমিকা, তাৰ ক্ষেত্ৰত কিন্তু পুথিভঁৰাল নিৰ্মাণ বা পুথিভঁৰালৰ ভূমিকা যথেষ্ট আছে। আৰু সেয়েহে ব্যক্তিগতভাৱে এই বিষয়টোক ভাল পাই বহুতে এই কাম কৰিছে। তেনে এগৰাকী ব্যক্তি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাদেৱ। আমি প্ৰেৰণা পুথিভঁৰাল জানো, আহক আমি আজি প্ৰেৰণা পুথিভঁৰালৰ বিভিন্ন দিশৰ বিষয়ে কথা পাতিম। দাদা, প্ৰথমে আমি জানিব বিচাৰিছোঁ আপোনাৰ এই পুথিভঁৰালটোৰ কেতিয়া স্থাপন কৰা হৈছিল আৰু কেনেকৈ আপোনাৰ এই ধাৰণাটো আহিলে? প্ৰেৰণা পুথিভঁৰাল আমি স্থাপন কৰিছিলোঁ 2000 চনত। কিন্তু এই যিটো ধাৰণা, এই ধাৰণাটো কিছু পুৰণি। প্ৰথমতে মই এইটো আৰম্ভ কৰিছিলোঁ 1981-82 এনেকুৱা চনমানত। এইটো ৰাজহুৱাকৈ আছিল, তেতিয়া মই নৱমমান শ্ৰেণীত পঢ়ি আছিলোঁ। আৰু নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমি গাঁৱতে এটা পুথিভঁৰাল গঢ়িম বুলি আমাৰ চুবুৰীৰ যিটো নাম খাৰহৈঠা উন্নয়ন সমিতি নাম দি পেলাই আমি এটা অনুষ্ঠান কৰিছিলোঁ। মই সেইটোৰ সভাপতি আছিলোঁ। আৰু মূল উদ্দেশ্যই আছিল কি যে গাঁৱৰ এই ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবৰ কাৰণে আমি ইয়াত এটা পুথিভঁৰাল কৰিম। তাৰ আগতে আমি কিতাপ পঢ়িছিলোঁ, এই বিহামপুৰ সংঘ আমাৰ গাঁৱতে, তাৰ পৰা কিতাপ আনি পঢ়িছিলোঁ। কিন্তু সোনকালেই সেই যিটো পুথিভঁৰাল বিহামপুৰ সংঘৰ তাৰ কিতাপখিনি পঢ়া হৈ গ'ল। হৈ যোৱাৰ পিছত মই আমাৰ যিবিলাক আলহী আছে বা সম্পৰ্কীয় মানুহ আছে তেখেতসকলৰ ঘৰলৈ গৈ তেখেতসকলৰ ব্যক্তিগত পুথিভঁৰালতো মই কিতাপ পঢ়া শুনা কৰিছিলোঁ, বা তাৰ পৰা ঘৰলৈকে লৈ আহোঁ আৰু সেইখিনি ঘূৰাই দি পেলাই আৰু কিছু লৈ আহোঁ। এনেকুৱা সেইবিলাক ব্যক্তিগত পুথিভঁৰাল আছিলে আমাৰ আলহীৰ। ঘৰখনত আমাৰ পঢ়াৰ পৰিৱেশ এটা আছিল। দেউতাহঁতে বা মায়ে এতিয়াও পঢ়ে। মোৰ দাদা ডাক্তৰ বীৰেন্দ্ৰ নাৰায়ণ শৰ্মা, তেওঁ এগৰাকী অধ্যয়নশীল দাদা হিচাপে মই পাই আহিছোঁ। তেওঁ কিতাপ পত্ৰ কিনিছিল, আমি সৰুৰ পৰা সেই কিতাপবিলাক পঢ়িছোঁ। মাজু দাদা খনীন্দ্ৰ শৰ্মা, তেওঁৰো এটা ভূমিকা আছে, বা আমাৰ বাইদেউ, মোৰ তলৰ ভণ্টি। সেই সময়ত আমাৰ অৱসৰ বিনোদন বুলি ক'বৰ কাৰণে টিভি নাছিল বা মোবাইলটো প্ৰশ্নই নাহে, গতিকে আমি কিতাপ পত্ৰ পঢ়িছিলোঁ। আৰু যেতিয়া দেখিলোঁ যে ওচৰে পাঁজৰে থকা পুথিভঁৰালবিলাকৰ কিতাপ পত্ৰ পঢ়ি শেষ হ'ল, তেতিয়া ভাবিলোঁ কি যে আমি গাঁৱতে আমি এটা ৰাজহুৱা পুথিভঁৰাল গঢ় দিম। কিন্তু নানা কাৰণত দুটা প্ৰচেষ্টা বিফল হ'ল। এটা নৱমমান শ্ৰেণীত থাকোঁতে, সেইটো 1.5 বছৰমান কাল আছিল। আৰু তাৰ পৰৱৰ্তী যিটো প্ৰচেষ্টা সেইটো আছিল 1987 চনত, তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ। আৰু সেইটোও তাৰমানে এটা সময়ত ভাঙি গ'ল নানা কাৰণত। সেইটো 10 বছৰমান আছিল। গতিকে দুবাৰকৈ যেতিয়া ৰাজহুৱাকৈ চেষ্টা কৰি বিফল হ'লোঁ, সেই সময়ত অৱশ্যে নানা ঘটনা হৈছিল। আমাৰ ওপৰত কিছু মানে আক্ৰমণ বা আক্ৰমণাত্মক কথা বা আমাক ৰাজহুৱাকৈ বৰ্জন কৰা হৈছিল। বিভিন্ন ধৰণৰ এনেকুৱা কিছু গৈছে। আৰু কিন্তু দুটা পুথিভঁৰালেই ভাঙি থাকিল। তাৰপিছত 2000 চনত আমি প্ৰেৰণা পুথিভঁৰাল আৰম্ভ কৰিছোঁ। ডিগ্ৰী পঢ়ি থাকোঁতে যিটো কৰিছিলোঁ সেইটো আছিল জীৱনজ্যোতি চৰা, আৰু তাৰ পুথিভঁৰাল জীৱনজ্যোতি পুথিভঁৰাল। গতিকে কিন্তু পুথিভঁৰাল এটাৰ যিটো তাৰণা, গঢ়াৰ তাৰণা, সেই তাৰণাটো মই সেইকাৰণে প্ৰেৰণা শব্দটো নকওঁ। তাৰণাটো এয়ে যে কিতাপ পঢ়ি শুনি মই যিখিনি শিকিলোঁ,
মই দেখিলোঁ যে মোৰ অগ্ৰজ বা মোৰ সমনীয়া তেওঁলোকৰ বহুত ক্ষেত্ৰত যেন পিছপৰা আমি যেন তাৰমানে নানা ধৰণৰ যিটো মানে পৰম্পৰাগত যিবিলাক কথা থাকে অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাকত মত্ত হৈ থাকোঁ প্ৰগতিশীল ধ্যান ধাৰণা নাই মানুহৰ বা পৃথিৱীখনক বুজাৰ কোনো চেষ্টা নাই বিশ্ব সাহিত্য কি নাজানে গতিকে মই ভাবিলোঁ যে মই যিখিনি পঢ়িলোঁ সেইখিনি যাতে আনেও পায় তাৰ কাৰণে সেই তাৰণাতেই আচলতে পুথিভঁৰাল এটা গঢ় দিবৰ কাৰণে দুবাৰকৈ ৰাজহুৱাকৈ চেষ্টা কৰিলোঁ আৰু পিছত 2000 চনত এইটো এনেকৈ আৰম্ভ কৰিলোঁ ধন্যবাদ বৰ সুন্দৰ কথা যে দুটাকৈ ৰাজহুৱাভাৱে আপুনি চেষ্টা কৰাৰ পিছত যেতিয়া বিফল হ'ল তেতিয়া আকৌ আপুনি এৰা নাই তাক আকৌ আপুনি ব্যক্তিগত প্ৰচেষ্টাত এটা পুথিভঁৰাল গঢ়ি আমাৰ বিশেষকৈ উঠি অহা নতুন প্ৰজন্মক আপুনি যিটো এটা সুন্দৰ ব্যৱস্থা কৰি দিলে সুন্দৰ এখন মঞ্চ দিলে আৰু আপুনি যিটো ক'লে যে গ্ৰন্থ অধ্যয়ন কৰি যিটো আমাৰ আধুনিক বা বিজ্ঞান মানসিকতা সেইবিলাক আমি গঢ় দিব পাৰোঁ বা আধুনিক মনৰ আমি হ'ব পাৰোঁ গতিকে সেইটো মানে সঁচা কথা যে কিতাপে আমাক যিখিনি দিয়ে আন একোৱে দিব নোৱাৰে আৰু কিতাপে দিব পৰা বস্তুখিনিৰ কাৰণে আপুনি যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আপুনি আচলতে ধন্যবাদৰ পাত্ৰ যিহেতু নতুন প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰেৰণা দিবৰ কাৰণে আচলতে আপুনি এই প্ৰেৰণা পুথিভঁৰাল মানে গঠন কৰিছে সেইটোৱে আচলতে ডাঙৰ কথা কাৰণ আমি ল'ৰা ছোৱালীক মানে দুখ দিওঁ যে নপঢ়ে কিন্তু আমি হ'লে পৰিৱেশটো দিব পৰা নাই আজি আমি এটা পুথিভঁৰাল গঢ়ি দিব পৰা নাই আমি ঘৰে ঘৰে ধৰি লোৱা কিতাপ কিনি নিদিওঁ এই ধৰণৰ কথাবিলাকৰ কাৰণেও আচলতে হয় যিয়ে নহওক এতিয়া প্ৰেৰণা পুথিভঁৰালৰ যিটো ছিষ্টেম আপোনালোকে কিতাপ কিমান আছে আমাৰ আপোনাৰ ইয়াত আৰু কেনেকুৱা ব্যৱস্থাত আপোনালোকে কিতাপবিলাক ল'ৰা ছোৱালীয়ে পঢ়িবৰ সুবিধা পায় হয় আমাৰ ইয়াতে প্ৰায় 35,000 কিতাপ আছে আৰু প্ৰায় 15,000 স্মৃতিগ্ৰন্থ আৰু আলোচনী আছে আমাৰ স্মৃতিগ্ৰন্থ আলোচনী শাখা এটাই আছে গতিকে আমাৰ প্ৰেৰণা পুথিভঁৰালত প্ৰায় 50,000 কিতাপ আৰু আলোচনী আছে আৰু এইখিনি আমি দুটা পদ্ধতি আছে আমাৰ ওপৰত এটা অধ্যয়ন কক্ষ আছে ডক্টৰ হীৰেণ গোহাঁই অধ্যয়ন কক্ষ তাত বহিও পঢ়িব পাৰে এইটো সদায় চলে সদায় খোলা থাকে আৰু দ্বিতীয়টো হ'ল কি যে প্ৰতি দেওবাৰে আমাৰ ইয়াতে কিতাপৰ আদান প্ৰদান হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী আহে বা সদস্য আহে তেওঁলোকে ইয়াৰ পৰা কিতাপ সংগ্ৰহ কৰি পেলাই পঢ়িব পাৰে আৰু পাঠ্যপুথি যিবিলাক আমাৰ আছে এইবিলাক অৱশ্যে ৰিনিউ কৰি থাকিব লাগে প্ৰতি 4 সপ্তাহৰ মূৰে মূৰে আৰু বাহিৰা কিতাপ বা আলোচনী যিখিনি আছে এইখিনি কিন্তু ৰিনিউ নহয় এইখিনি 4 সপ্তাহৰ ভিতৰত তেওঁলোকে ঘূৰাব লাগে কোনোবা এটা দেওবাৰত এইখিনি যিয়ে নহওক আৰু এটা ব্যৱস্থা আপোনালোকে কৰা আমি গম পাওঁ যে আপোনালোকে কুইজ প্ৰতিযোগিতা পাতে হয় প্ৰতি সপ্তাহে কুইজ প্ৰতিযোগিতা পাতে সেইটো খুব অতি গুৰুত্বপূৰ্ণ কথা বিশেষকৈ কুইজৰ ব্যৱস্থাটো আগতে খুব আছিল মাজতে অলপ কমি গৈছিল এতিয়া আকৌ কুইজৰ গুৰুত্বটো বাঢ়িছে বা ছাত্ৰ ছাত্ৰীৰ যি মানে অনুসন্ধিৎসু মন বা যিটো তেওঁলোকৰ সাধাৰণ জ্ঞানটো বঢ়োৱাৰ ক্ষেত্ৰত কুইজে যথেষ্ট ভূমিকা পালন কৰে এই কুইজ প্ৰতিযোগিতাটো পতাৰ ক্ষেত্ৰত অকণমান কেনেকৈ আপোনালোকে ব্যৱস্থা কৰে তাৰমানে কুইজ প্ৰতিযোগিতা পতাৰ আঁৰৰ কথাটো হৈছে কি যে এইবিলাক হ'ল কি যে ছাত্ৰ ছাত্ৰীবিলাকক আকৰ্ষণ কৰে তেওঁলোকে যেতিয়া তাৰমানে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বা কিবা পুৰস্কাৰ পায় আৰু আমি পোনপ্ৰথমতে গ্ৰন্থ কুইজ পাতিছিলোঁ যাতে ইয়াত যিবিলাক গ্ৰন্থ আছে এই গ্ৰন্থবিলাক সম্পৰ্কে তেওঁলোকৰ মনত এটা অনুসন্ধিৎসা আমি যোগাই তুলিব পাৰোঁ তাৰ কাৰণে আমি অকল গ্ৰন্থ কুইজ পাতিছিলোঁ কিন্তু পিছত দেখিলোঁ কি যে অকল গ্ৰন্থ কুইজ নহয় অইন যিবিলাক জ্ঞান সাধাৰণ জ্ঞান দৰকাৰ সেইবিলাকো পতা ভাল গতিকে আমি প্ৰতি দেওবাৰে এইটো পাতি আহিছোঁ আৰু এতিয়ালৈকে আমাৰ 2020 যিটো লকডাউন তাৰ আগলৈকে প্ৰতি দেওবাৰে এবাৰো মানে নৰুৱাকৈ কোনোটো দেওবাৰ বাদ নোযোৱাকৈ আমি 150 শতাধিক তেনেকুৱা কুইজ প্ৰতিযোগিতা একেৰাহে পাতিছোঁ আৰু তাৰ পিছত যেতিয়া লকডাউন আহিল অটোমেটিকেলি আনকি গোটেই ভাৰতবৰ্ষত 24 মাৰ্চ তাৰিখে মোৰ যিমান দূৰ মনত পৰে লকডাউন দিছিল কিন্তু তাৰ আগতেই আমি তাৰ ঠিক আগৰ সপ্তাহতে আমি পুথিভঁৰাল বন্ধ ৰাখিছিলোঁ আমি ইতিমধ্যে গম পাইছোঁ যে এইটো অত্যন্ত সংক্ৰামক বেমাৰ আৰু এই কুইজ প্ৰতিযোগিতাটোত হয় কি যে সেইটো আমি দেওবৰীয়া চৰা বুলি কওঁ তাত অকল কুইজেই নহয় তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰে আমি কুইজ প্ৰতিযোগিতাৰ যিখিনি প্ৰশ্ন সোধা হ'ল সেইখিনি উত্তৰ মানে চাই পেলাই ফলাফল ওলোৱা যিখিনি সময় প্ৰায় 10 মিনিট লাগে সেই 10 মিনিট সময়ৰ ভিতৰত কোনোবা এগৰাকী বা দুগৰাকীয়ে এটা কবিতা আবৃত্তি কৰিলে বা চিত্ৰকলাৰ প্ৰদৰ্শন কৰিলে বা কোনোবাই হয়তো এটা গানে গালে কোনোবাই হয়তো এটা নৃত্য যোৱা দেওবাৰ আমাৰ নৃত্য হৈছিল এনেকৈ সুকুমাৰ কলাৰ যিকোনো এটা আমি পৰিৱেশন হয় আৰু লগতে প্ৰায় 5-7 মিনিটমানৰ এটা বক্তৃতা আমাৰ মাজৰে কোনোবা এজনে দিয়ে আৰু সেই বক্তৃতাটোৰ বিষয় সাধাৰণতে হয় সমসাময়িক যিবিলাক ঘটনা প্ৰবাহ আমাৰ ৰাজ্যখনৰে হওক বা দেশখনৰে হওক তাৰে ওপৰত এজনে বক্তৃতা এটা দিয়ে আৰু তাৰপিছত বঁটা বিতৰণ এইখিনি আমি 1 ঘণ্টামান লাগে
গতিকে এই কাৰ্যসূচীটোৰ আগতে 1 ঘণ্টা কিতাপৰ ট্ৰানজেকশ্যন হয় আৰু পিছতো আৰু 1 ঘণ্টা কিতাপৰ ট্ৰানজেকশ্যন হয় আৰু তাৰপিছত অৱশ্যে এটা আড্ডা চলে দেওবৰীয়া আড্ডা যেতিয়া ছাত্ৰ ছাত্ৰীবিলাক যায় আৰু অকল পৰিচালক মণ্ডলীৰ মাজত এটা আড্ডাও হয় আপোনালোকৰ ইয়াত মানে কিমানমান ল'ৰা ছোৱালী আৰু কিমান অঞ্চলৰ কিমান দূৰৰ পৰা আহে ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ আমাৰ তাৰমানে এনেইতো নতুন পুৰণি মিলি প্ৰায় 2000 মান সদস্য আছে আৰু ইয়াৰে সক্ৰিয় বুলি ক'লে তাৰমানে সকলোতো সক্ৰিয় হৈ নাথাকে গতিকে প্ৰায় 200 অলপ বেছি হ'ব হয়তো সক্ৰিয় সদস্য আছে আৰু এওঁলোক মানে বিভিন্ন ঠাইৰ পৰা আহে বিশেষকৈ নলবাৰী জিলাৰ আৰু চুবুৰীয়া যি আমাৰ মইতো ক'লোৱে বাক্সাৰ পৰাও কিছুমান আহে বা আমাৰ কামৰূপ জিলাৰ পৰাও আহে দুজনমান আৰু দুগৰাকীমান আৰু আমাৰ যিটো ওচৰতে আছে বৰপেটা জিলা দাঁতিকাষৰীয়া জিলাসমূহৰ পৰাও আহে আৰু আমাৰ গুৱাহাটীৰো কিছুমান সদস্য আছে নলবাৰী টাউনত ভালে কেইজনেই আছে গতিকে এনেকৈ দূৰ দূৰণিৰ পৰাই আহে বিশেষকৈ আমাৰ ইয়াতে যিটো পাঠ্যপুথি শাখা আছে এই পাঠ্যপুথি শাখাৰ কাৰণেও বহুতে আহে তাৰমানে যিবিলাক অতি দুখীয়া ল'ৰা ছোৱালী তেওঁলোকে আমাৰ ইয়াৰ পৰা গোটেই কিতাপখিনি পায় এইটো হায়াৰ ছেকেণ্ডাৰীৰ পৰা একেবাৰে স্নাতকোত্তৰ পৰ্যায়লৈ ছায়েন্স আৰ্টছ কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰ কিতাপ আছে আমাৰ ইয়াতে নাই এইটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা এতিয়া আপোনাক আমি সুধিব বিচাৰিছোঁ যে আপোনাৰ ইয়াত কিমান বছৰ পুৰণি কিতাপ আছে এইটো ধৰক 100 বছৰ পুৰণি কিতাপ আলোচনী আমাৰ ইয়াত আছে 100 বছৰ পুৰণি যে ধৰক জোনাকীখন আছে আমাৰ ইয়াতে জোনাকীৰ শেষৰ খণ্ডবিলাক অৰিজিন হেৰিবিলাকে আছে তো সেইবিলাক 1902-3 চনৰ গতিকে ভাবক সেইটোতো 100 বছৰৰ বেছি আগৰ আপোনাৰ কাষতে আছে এইখিনিতে আপুনি পাব জোনাকী এই যে বন্ধতে এই যে জোনাকী লিখা আছে এটা চনটো চালে দেখিব যে 1902-3 চন এইটো মানে অৰিজিনেল গতিকে প্ৰসংগ কৰিছিল আপুনি এইবিলাক হয় কি যে কিছুমান পৰিয়ালৰ পৰা আমি পাই যাওঁ তেওঁলোকে আমাক খবৰ দিয়ে যে আমি অলপ মানে কিতাপ আছে আমাৰ ঘৰত এতিয়া সেইবিলাক দেখভাল কৰা মানুহ নাথাকে কেতিয়াবা ধৰক পিছৰ প্ৰজন্মবিলাক হয়তো ইমান ইণ্টাৰেষ্টেড নহয় তেনেকুৱাও হয় কেতিয়াবা গতিকে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে কৰি পেলাই আমি এইখিনি সংগ্ৰহ কৰোঁ কৰি পেলাই আমি এনেকৈ অলপ যিখিনি মেৰামতি লাগে সেইখিনি মেৰামতি কৰি পেলাই আমি ইয়াত সংৰক্ষণ কৰি দিওঁ ধন্যবাদ বৰ সুন্দৰ কথা ক'লে আমি আজি পুথিভঁৰালটোৰ বিষয়ে বহুত কথা জানিলোঁ এতিয়া আমি অকণমান পুথিভঁৰালটো চাম আমি দৰ্শক দেখুৱাম তাৰ লগতে আপোনাৰ পত্নী তেখেতৰ নামটো কি আছিল বাইদেউ মামণি দেৱী আমি তেখেতসকলৰ সৈতেও কথা পাতিম আমি পৰৱৰ্তী সময়ত আমি পুথিভঁৰালটো চাম ঠিক আছে আহক আমি পুথিভঁৰালটো চাম যদি দৰকাৰ হয় একজেক্টলি মই মুঠত ক'ব নোৱাৰিম তাৰমানে আমাৰ একেৰাহে হৈ থাকেতো আমি যে ক'লোঁ যে 35,000 কিতাপ তাৰ ভিতৰত এইখিনিও আছে আৰু বাকী ইঞ্জিনিয়াৰিং টেষ্ট মেডিকেল টেষ্ট এইবিলাক দিয়ে যে তাৰ কাৰণে এইখিনি এইটোতো বায়'লজি আৰু মানে গোটেইখিনি এইখিনি মানে হায়াৰ ছেকেণ্ডাৰীৰো আছে ডিগ্ৰীও আছে আৰু লগতে মানে মাষ্টাৰ ডিগ্ৰীৰো আছে আমি কিতাপবিলাক কিনি থৈ নিদিওঁ আৰু যাক যেনেকৈ লাগে সেইমতে লিষ্টটো লৈ পেলাই আমি যিমান পাৰি সোনকালে প্ৰায় পাৰিলে এসপ্তাহৰ ভিতৰত আমি কিতাপটো আনি লওঁ ইয়াত কিবা যে মেম্বাৰশ্বিপৰ কিবা আছে নেকি ফৰ্ম এখন আছে আমাৰ কিবা জইন ফিজ হেৰিটো মানে কি আমাৰ হাইস্কুললৈকে এইটো ফ্ৰী এইটোত কোনো বৰঙণি দিব নালাগে ফিজ দিব নালাগে কিন্তু হায়াৰ ছেকেণ্ডাৰীৰ পৰা অনৱাৰ্ডছ আমাৰ 100 টকা ফিজ থাকে কিন্তু সেই 100 টকাটোতে তেওঁ গোটেই জীৱন কিতাপ নিব পাৰে তেওঁ মানে আৰু বেলেগ কোনো আৰু বছৰে বছৰে এইটো ৰিনিউৱেল কৰিব নালাগে তেওঁ যেতিয়ালৈকে নিয়ে কিতাপ নিব পাৰে হয় পেমনা পুথিভঁৰালৰ অন্যতম পৰিচালক মামণি দেৱী বাইদেউক আমি লগ পাইছোঁ আৰু তেখেতসকলে যথেষ্ট ঘৰতে ইমান এটা সুন্দৰ পুথিভঁৰাল গঢ়ি উঠিছে আৰু আমি যিটো এই কথাত আছোঁ এই কথাটি হৈছে আমাৰ বিশেষকৈ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ উপযোগী যিবিলাক পাঠ্যক্ৰমৰ কিতাপ এই পাঠ্যক্ৰমৰ কিতাপ আৰু পাঠ্যক্ৰমৰ কিতাপৰ ক্ষেত্ৰত বিশেষকৈ হাইস্কুলৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি কিতাপ নিব পাৰে এটা সুন্দৰ পৰিৱেশ আপোনালোকে ইয়াত ৰাখিছে যি অসমৰ মানুহে চবেই জানে আচলতে আপোনালোকৰ গতিকে আপুনি নিজেও এই ক্ষেত্ৰত জড়িত হৈছে গতিকে আপুনি কেনেধৰণে আপুনিতো ঘৰতো যথেষ্ট কাম কৰে বা ঘৰৰ গোটেই চলায় কেনেধৰণে আপুনি আগবঢ়াই নিছে এই পুথিভঁৰালটোৰ ক্ষেত্ৰত মই পুথিভঁৰালটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে মানে যিমানখিনি পাৰোঁ সহযোগিতা আগবঢ়াই আছোঁ আৰু ভৱিষ্যতেও ইয়াক চলাই নিয়াত যিখিনি অৰিহণা সহযোগিতা আগবঢ়াব লাগে সেইখিনি মই আগবঢ়াই যাম এনেকুৱাকৈ ভাবিছোঁ আৰু আপুনি এগৰাকী মাতৃ হিচাপে আমি ক'ব বিচাৰোঁ যে আমাৰ যি ল'ৰা ছোৱালীৰ পঢ়া পৰিৱেশটো এতিয়া বৰ্তমানটো অকণমান পৰিৱেশটো বেয়া হৈছে ধৰি লওক আমি মোবাইলতে সিহঁতে অনবৰত ব্যস্ত থাকিবলগীয়া হয় বিভিন্ন কাৰণত বা থাকে আৰু এতিয়াতো আৰু দিগদাৰ আছে আমি ল'ৰা ছোৱালীৰ হাতত মোবাইল দিবলগীয়া হৈছে অনলাইন ক্লাছৰ কাৰণে গোটেই ছিষ্টেমটোৱে আচলতে আমাৰ পঢ়া শুনাৰ প্ৰতি বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ প্ৰতি অকণমান আঁতৰাই নিছে
এগৰাকী মাতৃ হিচাপে আপুনি মাতৃসকললৈ কি ক'ব বিচাৰে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আগুৱাই নিয়া উচিত মই মাতৃসকলক এইখিনি সময়ত এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকৰ পাঠ্যপুথি পঢ়াৰ উপৰিও মোবাইলটো দিব লাগিব এইটো আমাৰ এইখিনি সময়ত জৰুৰী হৈছে কিন্তু মোবাইলটোত তেওঁলোকেনো কি কৰি আছে এইটো চোৱা দৰকাৰ আৰু সেই মোবাইলৰ কামখিনিৰ পিছত তেওঁলোকক মানে বাহিৰা পাঠ্যপুথিও আমি যোগান ধৰা উচিত তেওঁলোকে বাহিৰা কিতাপ পঢ়িব যিখিনি বয়সৰ যিখিনি উপযুক্ত কিতাপ সেইখিনি তেওঁলোকে পঢ়িব বাতৰি কাকত পঢ়িব আলোচনী পঢ়িব এইবিলাক পঢ়িলেহে তেওঁলোকে সমাজৰ যিখিনি আমাৰ কথা বতৰা বাহিৰা কথা বতৰাখিনি শিকিব পাৰিব আৰু সেইমতে তেওঁলোকে আগবাঢ়ি যাব পাৰিব ধন্যবাদ বাইদেউ আপোনাক এইখিনি সময় পালোঁ এতিয়া আমি আকৌ এই পুথিভঁৰালটোৰ আন এগৰাকী সহকাৰী পৰিচালক আমাৰ মাজত উপস্থিত আছে আহিছোঁ ভাইটি তোমাৰ নামটো নমস্কাৰ মোৰ নাম ঋষিকেশ বৰপূজাৰী তোমাৰ ঘৰ ইয়াতে হয় এতিয়া এই পুথিভঁৰালটোত তুমি কেনেকৈ জড়িত হৈ আছা হয় এই পুথিভঁৰালটো মই প্ৰায় জন্মৰ পৰাই ইয়াত মানে অহা যোৱা কাৰণ যিজন ছাৰ ইয়াৰে তেখেত আমাৰ অলপ সম্পৰ্কীয় হয় আৰু 2008 চনৰ পৰা মই ইয়াৰ সদস্য শিশুকালৰ পৰাই তাৰপিছত ইয়াৰে পৰিচালক হিচাপে 2014 চনমানৰ পৰা ইয়াতে আছোঁ ইয়ালৈ এতিয়া মানে তুমি প্ৰায় ইয়াত লাইব্ৰেৰীলৈ অহা আৰু আহোঁ মই ঘৰত থকা সময়খিনিত প্ৰায় লাইব্ৰেৰীতে আহোঁ এই অঞ্চলৰ ল'ৰা ছোৱালীক বা বিশেষকৈ এই অঞ্চলত যিটো সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এই পুথিভঁৰালটোৱে কেনেধৰণে ভূমিকা লোৱা বুলি তুমি ভাবা যথেষ্টখিনি ভূমিকা লৈছে প্ৰেৰণা পুথিভঁৰালে কেৱল কিতাপৰ আদান প্ৰদান কৰাতে সময়বদ্ধ হৈ থকা নাই সাহিত্য সংস্কৃতি উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰি আছে যেনে ধৰক আমাৰ পুথিভঁৰালত প্ৰতি মাহে এখন বৈঠক অনুষ্ঠিত কৰা হয় য'ত সদস্যবিলাকে তাৰমানে বিভিন্ন গল্প কবিতা প্ৰবন্ধ আদি লিখি আনে আৰু পাঠ কৰে সেইবিলাকৰ ওপৰত এটি আলোচনাও হয় আৰু যথেষ্টভাৱে তেওঁলোকক কিছুমান ভাল ভাল গল্প উপন্যাসৰ বিষয়ে অৱগত কৰোৱাও হয় আৰু ঠিক তেনেদৰে সময়ে সময়ে বিভিন্ন মেল মিটিং হৈ থাকে আৰু তাত বিভিন্ন ল'ৰা ছোৱালীয়ে বিভিন্ন ডাঙৰ ডাঙৰ ব্যক্তি আহে যিবিলাকে কথা কয় আৰু তেওঁলোকে শুনে যাৰ ফলত তেওঁলোকে লাভান্বিত হয় গতিকে কেৱল কিতাপতে সীমাবদ্ধ নাথাকি কিতাপটোৰ গ্ৰন্থ আন্দোলনটো হৈয়ে আছে তাৰোপৰি এই সামাজিক চেতনা গঢ়াই তোলাৰ কাৰণে চেষ্টা কৰা হৈছে বা কেৱল নিৰামিষ গ্ৰন্থ আন্দোলনে নহয় ৰাজনৈতিক চিন্তাধাৰাৰো এক পৰিৱেশ ইয়াত গঢ় দিয়া চেষ্টা কৰা হৈছে বৰ সুন্দৰ কথা আজিৰ প্ৰজন্মৰ কাৰণে এই পুথিভঁৰালটোৱে যথেষ্ট কাম কৰিছে বুলি আমি ইতিমধ্যে গম পালোঁ আৰু প্ৰেৰণা পুথিভঁৰালে আমি য'ত ইয়াত আছোঁ এতিয়া এইটো হৈছে ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমবিলাক আছে যথেষ্ট ইয়াত আমি দেখিছোঁ গণিত আছে ইংৰাজী আছে আৰু গোটেই মানে প্ৰাথমিক হাইস্কুলৰ পৰা মানে স্নাতকোত্তৰলৈকে কিতাপ আছে আৰু এটা কথা খুব এটা আমাৰ কাৰণে এটা প্ৰশংসনীয় বা এটা খুব ভাল লগা কথা যে দুখীয়া ল'ৰা ছোৱালীসকলে যিসকলে কিতাপ কিনিবলৈ অলপ অসুবিধা কিন্তু ভাল মেধাৱী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক এই প্ৰেৰণা পুথিভঁৰালে সহায় কৰিছে কেৱল এই অঞ্চলে নহয় বহুত দূৰৰ পৰা আহি প্ৰেৰণা পুথিভঁৰালৰ পৰা কিতাপ নিয়ে স্নাতক পৰ্যায়ত বা স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে উপকৃত হৈছে ছায়েন্সৰ বিজ্ঞান শাখাৰ বিভিন্ন কিতাপ আছে আমি দেখিছোঁ এইখিনি যথেষ্ট এটা আমাৰ কাৰণে এটা যোগাত্মক দিশ মই ভাবোঁ আমাৰ যিসকল অসমৰ ব্যক্তি আছে যদি বিশেষকৈ পাঠ্যক্ৰমৰ কিতাপবিলাক আছে আমাৰ প্ৰেৰণা পুথিভঁৰালত দিব লাগে যাতে ইয়াৰ জৰিয়তে আমাৰ এই নলবাৰী অঞ্চল বুলিয়ে নহয় বিভিন্ন অঞ্চলৰ পৰা ল'ৰা ছোৱালীয়ে দুখীয়া ল'ৰা ছোৱালীসকলে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে গ্ৰন্থ লাভ কৰিব আৰু এই গ্ৰন্থৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ এটা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় হ'ব কাৰণ এতিয়া যিবিলাক কিতাপ যথেষ্ট দামী কিতাপ বা যথেষ্ট দাম সেইবিলাক কিতাপৰ স্নাতকোত্তৰ বা স্নাতক শ্ৰেণীৰ বিজ্ঞান শাখাবিলাকতো যথেষ্ট দাম আছে সেই কিতাপবিলাক এতিয়া আমি পুথিভঁৰালত পাওঁ কাৰণ সাধাৰণতে বেলেগ পুথিভঁৰালত এনেকুৱা পাঠ্যক্ৰমৰ কিতাপ পোৱা নাযায় গতিকে প্ৰেৰণা পুথিভঁৰালে এই যিটো ব্যৱস্থা কৰিছে এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু হৈছে আৰু আমাৰ যিসকলে মানে পাৰে তেওঁলোকে মোৰ বোধেৰে আমাৰ প্ৰেৰণা পুথিভঁৰাললৈ অন্য কিতাপৰ লগতে পাঠ্যক্ৰম যিবিলাক কিতাপ পাঠ্যক্ৰমৰ সেইবিলাক যাতে দিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আজি এই অনুষ্ঠানটোত মানে আমাৰ ৰূপহী অসমসমূহ দৰ্শকলৈ এটাই আহ্বান যে প্ৰেৰণা পুথিভঁৰালে আমাক আচলতে নতুন নতুন কথা বা নতুন নতুন বিভিন্ন বিষয়ে জানিবলৈ শিকিবলৈ প্ৰেৰণা দিছে প্ৰেৰণা পুথিভঁৰাল সদায় প্ৰেৰণা হৈছে মই আকৌ আহিছোঁ দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাদেৱৰ ওচৰত দাদা আপুনি বৰ সুন্দৰভাৱে এনেকুৱা ব্যৱস্থা কৰিছে মোৰ ভাল লাগিছে যে গুৱাহাটীৰ পৰা মই আহিছোঁ বহুত দিনৰ পৰা আপোনাক জানো আজি মই আপোনাক লগ পাই মোৰ ভাল লাগিছে আজি ইতিমধ্যে মই কেইখনমান আপোনাক কিতাপ দিছোঁ আৰু মই আহ্বান জনাম যে আপুনি এই কামটো কৰি যাওক আপোনাৰ এইটো সততাৰে আপুনি নিয়মানুৱৰ্তিতাৰে আপুনি সুন্দৰভাৱে
ছাত্ৰ ছাত্ৰীৰ কাৰণে পুথিভঁৰাল এটা গৈছে কাৰণ পুথিভঁৰাল আচলতে গঢ়াটোৱেই যথেষ্ট এটা প্ৰত্যাহ্বানৰ কথা বৰ্তমান সময়ত মই ভাবোঁ কাৰণ পুথিভঁৰালৰ প্ৰতি মানুহৰ আপুনি কেনেকৈ সঁহাৰি বিচাৰে নাজানো কিন্তু পুথিভঁৰালৰ প্ৰতি মানুহৰ সঁহাৰি সাধাৰণতে কম অন্য হেতকৈ গতিকে তথাপি এনেকুৱা প্ৰত্যাহ্বানৰ মাজত আপুনি ঘৰতে এটা সুন্দৰ পৰিৱেশ গঢ়ি এই অঞ্চলৰ এটা আদৰ্শ দেখুৱাইছে আপুনি অসমৰ এটা আদৰ্শ দেখুৱাইছে পুথিভঁৰাল আন্দোলনত ব্যক্তিগতভাৱে ব্যক্তিগত সুন্দৰ পুথিভঁৰাল আন্দোলনত আপুনি যে অগ্ৰণী ভূমিকা লৈছে সেই ভূমিকাই আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ আৰু শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ নমস্কাৰ